হেল্ল' বন্ধুসকল, এয়া মৰিগাঁও ডিষ্ট্ৰিক্ট কোঠালগুৰি গাঁৱৰ মনোমোহা দৃশ্য আপোনালোকলৈ দেখুৱাবলৈ ওলাইছোঁ। ভিডিঅ'টো চাই থাকক, সকলোবোৰ দেখিবলৈ পাব। ইয়াতে পুখুৰী, জান-জুৰি, নৈ, বিল চব দেখিবলৈ পাব। চব ভিডিঅ'টো মোৰ চাই থাকক, ভাল লাগিলে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুখুৰীখন প্ৰায় 4 বিঘা, টোটেল 4 বিঘাৰ পুখুৰী। আপোনালোকে চাওক, ইয়াতে দিয়া হৈছে মাছ, চন্দা মাছ, ৰৌ মাছ, ভকুৱা, মিৰিকা, সকলোখিনি মাছ দিয়া হৈছে ইয়াতে। আৰু এই মানুহবোৰ যে দেখিছে, তেওঁলোকে মানে খাদ্য দি আছে, খাদ্য দিবৰ কাৰণে সাজু কৰি আছে, মানে গৰম কৰি কেনে খাদ্য দি দিব। গৰম কৰি দিব মানে আপোনালোকে বুজি পোৱা নাই চাগে। ব্ৰইলাৰৰ যিবিলাক মানে ঠেং, পিটুৱা এইবিলাক থাকে, সেইবিলাক মানে চন্দা মাছৰ কাৰণে অকণমান গৰম কৰি কিনে পিছত ঠাণ্ডা কৰি কিনে দি দিলে, তেতিয়া আপোনালোকে খাই মাছবিলাক খাই বহুত মানে সোৱাদ পায়। আৰু এয়া মোৰ শহুৰৰ ঘৰৰ চৌপাশ, আগৰ ৰাস্তা, ওচৰেৰে ৰাস্তা আছে, আগেদি ঘৰৰ ওচৰেৰে ৰাস্তাৰ চৌপাশখিনি। আৰু এইপিনে লক্ষ্মী দেখিবলৈ পাইছোঁ। আৰু আজি খাম আমি লোকেল শ'ল মাছ। এয়া পাইছিলে বৰশীত দাদাই। এইটো বৰশী বাৰীৰ শ'ল মাছ আনিছে আমাৰ ডাঙৰ দাদাই। দেখে দে ভাতটো। এয়া চাই লওক। আকৌ দুৰ্গা পূজা আমি ইয়াতে চালোঁ। পিছত জাৰগাঁও বুলি কয় এখন বজাৰ, তাতে মানে পূজা হয়। চ' আমি দুৰ্গা পূজা ইয়াতে চালোঁ। চাওক দুৰ্গা পূজাৰ পৰিৱেশ অলপ। তাৰপিছত এইপিনে গেটটো চাই লওক, এবাৰ ফটো মাৰিছোঁ, গেটটো কেনেকুৱা লাগিছে। আমি তিনিজন আৰু ইয়াত দুৰ্গা পূজাৰ পদূলি। চব বন্ধু, এইখিনি আছিলে আজিৰ ভিডিঅ'। ভাল লাগে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰে। চ' থেংক ইউ গাইজ, থেংক ইউ ফৰ ৱাচিং, থেংক ইউ।